সো গাইজ বহুত দিনৰ মূৰত এটা সৰুছে ৰাইড মাৰিম বুলি ভাবিছোঁ আজি কি হয় দেখা যাব ইফালে ঋষি আছে ঋতুৰাজ আছে তো সো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধৃতিশ ব্লগ তো আজি সৰু এটা ৰাইড হ'ব চাওঁ ৰাণীৰ ফালে যাম বুলি ভাবিছোঁ আৰু লগ কেইটামান আহি আছে সিহঁতক ৰখি কেনে আমি একেবাৰে ইয়াৰ পৰা ওলাই দিম 9টা বাজিল প্ৰায় কেইটাত যাই পাওঁ চাওঁ সৰু ৰাইড এটা হ'ব বহুত দিন মানে ক'তো ৰাইড চাইড কৰা নাই চ' সেইকাৰণে ওলালোঁ আজি তো ইয়াৰ পৰা আমি চাৰিজনে ওলাম আৰু হেলমেটটো এইটো হিৰক আহি গ'ল আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই দিম এইটো হিৰক চাৰিজনে ইয়াৰ পৰা ওলাই দিওঁ এতিয়া চ' গাইজ এতিয়া দীপৰ বিল আহি পালোঁ জাষ্ট দীপৰ বিল আহি পালোঁ এইফালে প্ৰবালে মানে চাইকেল লৈ আহিছিল ইয়াতে ৰখি আছে আহি চ' 5জন হ'লোঁ এতিয়া আৰু এতিয়া ডাইৰেক্ট মানে ৰাণীলৈকে যাম তাৰপিছত দেখা যাব কি হয় চ' এইফালে পূৰা ৰাতিপুৱা দীপৰ বিল বঢ়িয়া ঠাণ্ডা বতাহ মাৰি আছে তথাপি ইয়াত অলপমান ৰখিলোঁ কিন্তু বেছি সময় ৰখিলে আৰু আমাৰ দেৰি হৈ যাব চ' এতিয়া ওলাই দিওঁ আৰু চ' বৰ্তমান আমি ৰাণী পাৰ হ'লোঁ আৰু অলপমান দূৰ আছে কপিলি আমি ভাবিছোঁ কপিলিলৈকে যাম দেন দেখা যাওক কি হয় আৰু পিছফালে আহি আছে চবে আৰু এইটো চাইডে এইটোফালে প্ৰবাল আমাৰ চাইকেল মাৰি পুৰা চাইকেল ৰাইডাৰ প্ৰবাল চ' গাইজ কপিলি ৰোডত এতিয়া আমি সোমালোঁ আৰু প্ৰায় 3 কিলোমিটাৰমানৰ ৰাস্তা তাৰপিছত পাই যাম কপিলি পিকনিক স্পট আৰু অলপমান ৰখি আছোঁ প্ৰবালৰ কাৰণে কাৰণ সি চাইকেল লৈ আহি আছেতো অলপমান দেৰি হয় চ' অলপমান ৰখি কেনে যাওঁ একেলগে চ' পূৰা একেবাৰে জংঘলৰ মাজে এতিয়া চাওক চাৰি চাইডে পূৰা গছ মাজেদি সৰু ৰাস্তা আৰু আগত আছে পাহাৰ Just stay, at least down till the sun goes down. When you're gone, I lose faith, I lose everything I have found. Heartstrings, violence, that's what I hear when you're by my side. Yeah, that's what I hear when you're by my side. But when you're gone, the music go whoa, 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 whoa. I lose my rhythm, lose my soul, whoa, 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 whoa. So maybe I'll be fine. পুৰা পাহাৰৰ মাজত এতিয়া আৰু অলপমান চাগে ট্ৰেকিং কৰিব লাগিব অলপমান ওখ জায়গা আছে পাহাৰৰ ওপৰত আৰু এইটো সাইডে আছে নিজৰা একেবাৰে পুৰা শব্দ আহি আছে এতিয়া আমি ওপৰত যাম সো আমি 5জনে এইফালে ৰ'দৰ পোহৰ পৰি একেবাৰে বেয়া হৈ গৈছে কোৱালিটিটো উপায় নাই আৰু
পূৰা খাতাৰনাক ট্ৰেকিং হৈ আছে ইমান ওখ জেগা পূৰা ভাগৰ লাগি গ'ল আৰু আছে অলপ উঠিবৰ কাৰণে বাকী দেখা যাওক কি হয় চ' তলত আছে নিজৰা এতিয়া আমি নিজৰা পাৰত গৈ আছোঁ অলপমান ফটো চটো উঠিম তামাম শব্দ গৈ গেলা চল এতিয়া চ' একেবাৰে পূৰা পাহাৰৰ মাজত কাষেদি পূৰা নিজৰা বৈ আছে পূৰা শব্দ চাউণ্ডটো বা ভালকৈ আহিছে নে নাই নাজানো কিন্তু জেগাটো একদম বঢ়িয়া ইফালে পূৰা পানী আহি আছে ৱাটাৰফল এতিয়া ইয়াতে অলপমান বহিম চ' ট্ৰেকিং কৰি কৰি ওপৰত গৈছিলোঁ কিন্তু ওপৰত মানে ইমান ভাল জেগা নাই গৈ থাকিলে মানে মেঘালয় পাই যায় চ' জংঘল গোটেই সেইকাৰণে আৰু তলত নামি আহিলোঁ এতিয়া এইখিনি জেগাত অলপ ৰখিম ৰেষ্ট কৰিম দেন তাৰ পৰা অলপ পিছতকৈ ওলাই যাম ইয়াৰ পৰা চ' জেগাখিনি ধুনীয়া মানে পানী কাষেদি পানী গৈ আছে আৰু চাৰি চাইডে একেবাৰে পাহাৰ একেবাৰে জংঘল শান্তি একেবাৰে শান্তি আৰু পিকনিক খাবলৈ বহুত মানুহ আহে ইয়াতে এতিয়া মানে পিকনিকৰ বতৰ হৈছে লাহে লাহে ডিচেম্বৰ লাষ্টত মানে আৰু মানুহ মানে আহে আৰু ইয়াতে চ' আগত ৱাটাৰফল আছিল অলপমান ফটোশ্বুট কৰিলোঁ সৰু সুৰা চ' এতিয়া ইয়াৰ পৰা ওলাই দিওঁ সোনকালে নহ'বা দেৰি হৈ যাব আৰু 12টামান বাজিল আৰু আগত আমাৰ গাড়ী ৰখোৱা আছে তাতে যাই কেনে চাওঁ আৰু কিবা খোৱা বস্তু পাওঁ নেকি চাওঁ খাবৰ কাৰণে কাৰণ ভোক লাগি আছে পূৰা চ' গৈ আছোঁ ঘৰ চ' গাইজ কপিলৰ পৰা ওলাই আহিলোঁ এতিয়া ঘৰ অভিমুখে যাই আছোঁ তো ৰাস্তাত আহোঁতেতো ভিডিঅ' বনাইছিলোঁৱে এতিয়া যাওঁতে আৰু ইমান দীঘল নকৰোঁ ভিডিঅ'টো আৰু যাই পাব লাগে সোনকালে দেৰি হৈ যাব এতিয়া 1:30মান বাজিল প্ৰায় চ' ইয়াতে ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ লগ পাম এটা নেক্সট ভিডিঅ'ত টিল দেন টাটা বাই বাই